নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু অসমবাসী ৰাইজ টুডে মৰ্নিং অল অফ ইউ বন্ধু বান্ধৱীসকল লাইক অসমত এতিয়া কিছুদিন ধৰি COVID-19 সংখ্যা অলপকে বাঢ়িবলৈ ধৰিছে। বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টোৰ টপিক আজি এইটোৱেই যে যিহেতু ক'ভিডৰ সংখ্যা বাঢ়ি গৈছে আৰু এই ক'ভিডে 2020ক ষ্টুডেণ্টক বহুত ক্ষতি কৰিলে অলৰেডি আৰু ষ্টুডেণ্টৰ লগতে দেশৰ আৰু বহুত আৰু কিবা এইটো তোমালোকে জানাই আৰু এতিয়া মেইন প্ৰব্লেমটো হ'ল শিক্ষা ক্ষেত্ৰত। এইটো 2020ৰ ক'ভিডৰ কাৰণেই সময়টো দিয়া হৈছিলে এইটো এক্সামৰ সময়টো চিলেক্ট কৰি দিছিলে। এতিয়া এক্সামৰ সময় পালেহি আৰু ক'ভিডৰ সংখ্যা বাঢ়িবলৈ লৈছে। সেয়ে আৰু যদি এনেকুৱা ক'ভিডৰ যিটো আছে সংখ্যা আছে এতিয়া যদি দিনক দিনে বাঢ়ি যায় তেতিয়াতো হ'লে 2020ৰ অৱস্থাই হ'ব। তেতিয়াহ'লে ষ্টুডেণ্টৰ হ'ব কি? তেওঁলোকে কি এইবাৰো পৰীক্ষা নিদিয়াকৈ এনেই থাকিব নেকি? এতিয়া আমাৰ আহি গৈছে আৰু এটা কথা যে পৰীক্ষা কেনেকৈ দিব? কোনো গাৰ্জিয়ানে কি হেৰি কৰিব নেকি যে নিজৰ সন্তানক ক'ভিডত আক্ৰান্ত কৰিবলৈ বিচাৰিব নেকি? এইটো এটা কথা। আৰু পৰীক্ষা নিদিলেও নহয়, যিহেতু এইটো ফাইনেল ইয়েৰ। ক্লাছ 10ৰো সিহঁতৰো ফাইনেল মানে মেট্ৰিক পৰীক্ষা আৰু ক্লাছ 12ৰ ছেকেণ্ড ইয়েৰ ফাইনেল এক্সাম। এতিয়া আমাৰ কথা হৈছে যে পৰীক্ষা বুলি ক'লেতো বহুত ষ্টুডেণ্ট এটা দুটা নহয়, যেনেকৈ চিৰিয়েল ৱাইজলৈ নহওক কিয় ইমানকেইটা মানুহৰ ভিতৰত ইমান অসংখ্য মানুহৰ ভিতৰত কাৰোবাৰ যে হেৰি ক'ভিড কোনোবা যে ক'ভিডত আক্ৰান্ত আছে সেইটো গেৰেণ্টি নাই ন। আমি নিজেই ছেফ হ'লে কি হ'ব? আনজনক কি কৰিবা? নিজৰ লগতে নিজৰ পৰিয়াল ছেফ ছাপ'জ এনেকৈ ধৰিলা আৰু গাঁৱৰ আন ঘৰকে এৰি দিবা নেকি যে গাঁৱৰ সকলো মানুহ ক'ভিডত আক্ৰান্ত হৈছে আমি নহয়, এইটো গেৰেণ্টি নাই। আৰু সেয়ে আমি কথাটো ক'বলৈ ওলাইছোঁ যে আমাৰ যিটো পৰীক্ষাৰ সময় অলৰেডি কালি নিউজ মতে অসমীয়া এক্সামটো পিছুৱালে 5 তাৰিখলৈ। আমাৰ এক্সামটো আৰম্ভ হ'ব 13 মে'ৰ পৰা ফাৰ্ষ্ট আৰম্ভ হ'ব আৰু এনেকৈ কৈ 19 তাৰিখৰ এক্সামটো পিছুৱালে 5 তাৰিখলৈ। কিবা এটা সম্প্ৰদায়ৰ কি আছিলে এইটো কিবা এটা আছিলে উৎসৱ এটা আছে, সেয়ে মানে 5 তাৰিখলৈ এইটো পিছুৱাই দিয়া হ'ল। বন্ধু বান্ধৱীসকল মোৰ মতে যিহেতু এতিয়া ক'ভিডৰ সংখ্যা বাঢ়ি গৈছে আৰু পৰীক্ষাৰো কাষ পালেহি, এতিয়া আমি কোনেও নিবিচাৰোঁ যে আমি ক'ভিডত আক্ৰান্ত হওঁ। সেয়ে আমি ভাবিছোঁ যে যেতিয়ালৈকে নেকি ক'ভিডৰ সংখ্যাটো একেবাৰে কমি নাযায়, একেবাৰে কমাৰ নহয় মানে পৰীক্ষা দিয়াৰ যিটো ছিটুৱেশ্যনটো মানে ভাল হ'ব, মানে বেছি আমাৰ কাৰণে ছেফ হ'ব, তেতিয়ালৈকে এক্সামটো পষ্টপন কৰি দিয়া হ'লে বহুত ভাল হ'ব নিশ্চয়। এনে ধৰা এক্সামটো মানে ডাইৰেক্টলি কেঞ্চেলো কৰিলে বেয়া হ'ব আৰু তো নিদিলেও নহ'ব। সেয়েহে যেতিয়ালৈকে ভাল এটা ছিটুৱেশ্যন নাহে তেতিয়াহ'লে পষ্টপন কৰি দিয়া হ'লে বেছি ভাল হ'ব। তোমালোকে কি কোৱা? নিশ্চয় কমেণ্ট কৰি প্লিজ জনাবা। আৰু শিক্ষামন্ত্ৰী আৰু
ডক্টৰ দয়ানন্দ ছাৰে কৈছে যে যদি এইটো চৰকাৰে সিদ্ধান্ত কৰিব যদি ক'ভিডৰ সংখ্যা দিনত 1000তকৈ বেছি পাৰ হৈ যায় তেতিয়াহ'লে লকডাউনৰ সম্ভাৱনা আছে বহুত। সেয়ে আমাৰ মামাও কৈছে যে 2021 নতুন চৰকাৰে সিদ্ধান্ত কৰিব এইটো 2 তাৰিখৰ পিছত। এতিয়া আমি সেইটো আশা কৰি আছোঁ যে আমি আমাৰ অসমৰ ষ্টুডেণ্টবিলাক সুস্থ থাকে আৰু ক'ভিডত আক্ৰান্ত নহয় আৰু পৰীক্ষা নিদিয়াকৈ নাথাকে। আমি পৰীক্ষা দিম, পৰীক্ষা নিদিয়াটো কথাটো এইটো ভেলুলেছ হৈ যাব, কাৰণ পৰীক্ষাটো দিবই লাগিব যিমান মানা কৰক হেৰি কৰিলে। আমি তেতিয়ালৈকে আমি প্ৰিপেৰেশ্যন চলাই থাকিম আমাৰ এক্সাম। আৰু যদি ক'ভিডৰ সংখ্যাটো এক্সামৰ আগলৈকে আৰু নাবাঢ়ে তেতিয়াতো হ'লে ঠিকেই আছে, ভালেই, আমি প্ৰিপেৰেশ্যন হৈছোঁ, পৰীক্ষা দি দিম, একো চিন্তা নাই। আৰু যদি ক'ভিডৰ সংখ্যাটো আৰু বাঢ়ি যায়, ডেইলি 1000তকৈ পাৰ হৈ যায়, তেতিয়াহ'লে আমি পৰীক্ষা নিদিওঁ, কাৰণ আমাৰ লাইফৰো এটা কথা আছে। ছাপ'জ ধৰি লোৱা এটা বছৰ লছ কৰিলোঁ আৰু এটা বছৰ লছ কৰিলে একো নাই, কিন্তু যদি ক'ভিডত আক্ৰান্ত হৈ আক্ৰান্ত সেইটো নহয় যাতে বেলেগ নিচিনা এইটো খাবতি ল'ব লগা নহয়। সেয়া আৰু আমি ক'ভিডত আক্ৰান্ত হ'ব নিবিচাৰোঁ আৰু এক্সাম নিদিয়াকৈ নাথাকোঁ। আমি পৰীক্ষা দিম, পাছ হ'ম, আগলৈকে চিন্তা আছে। আৰু সেইটোলৈকে দেশবাসীৰ লগতোতো থাকিব লাগিব, সেইটো নথকাকৈতো নহ'ব যে গাঁৱৰ এগৰাকী আমি আনো মানুহ নাই, সেইটো কথা নহয়। গাঁৱত আৰু মানুহ আছে, তেওঁলোককো ছেফ হ'ব লাগিব। কেনেকৈ আমি ছেফ থাকিব পাৰিম ক'ভিডৰ পৰা, তেওঁলোককো অলপ টিপছ আমি শ্বেয়াৰ কৰিব লাগিব, যাতে সকলোৱেতো সকলো কথা নাজানে। আৰু আজিকালি মডাৰ্ণ ছিষ্টেমটো সেয়ে নিজেও ছেফ, ফেমিলি ছেফ, লগতে কাষৰ মানুহ বা গাঁওবাসীলৈ আমি সকলোৱে যে সজাগ হ'ব লাগিব, যাতে আগৰ নিচিনা নহয়। যিমান ছেফ নিজে ছেফটিত থাকিম সিমান আমি ক'ভিডৰ পৰা বাচি থাকিম। আৰু যিমান আমি ইয়াক অৱহেলা কৰিম তেতিয়াহ'লে এইটো হোৱাটো নিশ্চিত যে আমি চাফ চিকুণ হৈ থাকিব লাগিব, হাত চেনিটাইজ কৰিব লাগিব, দূৰত্ব বজাই ৰাখিব লাগিব। এই বিষয়ে বহুতো প্ৰট'কল আমাক দিছে, আৰু মই অলপ এটা আমাৰ কলেজৰ পৰা দিয়া প্ৰট'কল এটা দেখুৱাব বিচাৰিম। তেতিয়ালৈকে আমি প্ৰট'কলটো অলপ চাওঁ।